हेलो नमस्कार मैं हृदपल काकती एंड वेलकम बैक टू माय यूट्यूब चैनल। तो आजिर পৰা 4 माह माনৰ আগলৈকে এই চেনেলটো আপোনালোকে চাবলৈ পাৰিছিলে অকল এনিমেশ্যন ভিডিঅ'। তো আচলতে কেছটো কেনেকুৱা ধৰণৰ আছিলে, এই চেনেলটো চলাইছিলোঁ মই আৰু মোৰ ভিনদেউৱে। তো কিছুমান সময় নাটনিৰ কাৰণে ভিনদেউৱে আৰু এই চেনেলটো চলাব নোৱাৰে। তো এই চেনেলটো ভিনদেউৱে সম্পূৰ্ণভাৱে মোক দি দিলে। তো মই প্ৰথমতে ভাবিছিলোঁ কি মই এই চেনেলটো অকল এনিমেশ্যন ভিডিঅ' বনাম বুলি, কিন্তু মানে কেনেকুৱা ধৰণৰ এনিমেশ্যন ভিডিঅ'ৰ কাৰণে বহুত কিবা কিবি কৰিব লাগে, আপোনাৰ ষ্টৰি ভাবিব লাগে, কেৰেক্টাৰ চুজ কৰিব লাগে, ভইচ ডাবিং কৰিব লাগে। তাৰপিছত তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমৰ কাৰণে মই ভাবিলোঁ মই আৰু এই চেনেলটো এনিমেশ্যন ভিডিঅ' নবনাওঁ। তো আজিৰ পৰা এই চেনেলটোত আপোনালোকে চাবলৈ পাব ব্লগ চাবলৈ পাব, বিভিন্ন ধৰণৰ ব্লগিং বা ফুড ব্লগিং হওক বা কিছুমান ইনফৰ্মেটিভ টাইপ ভিডিঅ' তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। তো আশা কৰিছোঁ আপোনালোকে চাই পেলাই ভাল পাব। আৰু এই চেনেলটোত বহুত বেছি ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব, গতিকে সেইটো কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু বৰ্তমান আজি যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবটো মেইন হয়, ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও পাহৰি নাযাব। বহুত ভাল ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে। তো কথাটো কেনেকুৱা ধৰণৰ হৈ যায়, এইটো এটা স্কেম হয়। এই স্কেমটো আপোনালোকৰ কোৱা হয় ওৱানগিৰি স্কেম, মানে এবাৰ ফোন কৰি এবাৰ কল কৰি পেলাই কাটি দিয়ে, ঠিক আছে। তো এই কলটো আহে আপোনাৰ চৌদি আৰবৰ পৰা। তো তেওঁলোকৰ কল কৰাৰ উদ্দেশ্যটো কি হয়, তেওঁলোকৰ কল কৰাৰ উদ্দেশ্যটো হয় কি তেওঁলোক মানে ইয়াত কোনো ধৰণৰ মানুহে আপোনালৈ কল নকৰে, এইবিলাক বিভিন্ন ধৰণৰ কম্পিউটাৰৰ পৰা এনেকৈ ফোন চোন কৰে। তো একলগত বহুত মানুহলৈ একলগত ফোন কৰে, ঠিক আছে। তো আপোনালৈ যে কলটো আহিব, কল নহয় চৰি, মিছ কলটো যে আহিব, এতিয়া হয়তো আপুনি কল বেক নকৰিব পাৰে বা মই কল বেক নকৰিব পাৰোঁ, কিন্তু এনেকুৱা কিছুমান লোক আছে বা মানুহ আছে, তেওঁলোকে কলটোক বেক কৰি মানে ফোন কৰি পেলাই চাব, কল বেক কৰি চাব যে কৰিছিল কোনে। যেতিয়া তেওঁলোকে কল বেক কৰিব তেতিয়া তেওঁলোকক কি হ'ব, যাৰ ইণ্টাৰনেশ্যনেল পেক ভৰাই থোৱা থাকে মোবাইলত, তো তেওঁলোকক কি হ'ব, লগত পইচাটো কাট খাই যাব। পইচাটো কাট খাই যাব। পইচাটো কিহৰ কাৰণে কাট খাই যাব, তেওঁলোকৰ মোবাইলত কিছুমান এনেকুৱা ধৰণৰ ছাৰ্ভিচ বা কিছুমান এনেকুৱা ধৰণৰ পেক এক্টিভেট হৈ যাব, ঠিক আছে। এক্টিভেট হৈ যোৱাৰ লগে লগে পইচাটো কাট খাই যায়। যেতিয়াই পইচাটো কাট খাই যায় তেতিয়া তাত যোনে স্কেম কৰি থাকে, বস্তুটো যোনে মানে হেণ্ডেল কৰি থাকে, তেওঁলোকৰ তাত গৈ পইচাটো সোমাই যাবগৈ। তো কথাটো গোটেই কেছটো তেনেকুৱা ধৰণৰ হৈ যায়। যদি আপোনালোকলৈও এই ফোনটো আহে বা মিছ কলটো আহে, তো আপোনালোকে কেতিয়াও এইটো কল বেক নকৰিব পৰাপক্ষত। আমাৰ যেনেকৈ প্ৰথম আপোনাৰ নাম্বাৰটো আছিল ইণ্ডিয়াৰ যেনেকৈ 91 হয়, তেনেকৈ চৌদি আৰবৰ আপোনাৰ 60 তেনেকুৱা হয় নেকি। যদি আপোনালোকে এনেকুৱা নাম্বাৰ কিছুমান দেখে তেনেহ'লে লগত আপোনালোকক ব্লক লিষ্টত ভৰাব, ঠিক আছে। লগত আপোনালোকে নাম্বাৰটো ব্লক কৰিব। এতিয়া কথাটো হ'ল কি, আপোনাৰ নাম্বাৰটো পায় কেনেকৈ, নম্বৰ তেনে সাধাৰণ কথা হৈ গৈছে। আপোনালোকে কিছুমান এপ ইনষ্টল কৰে বা এপ ইনষ্টল কৰি নিজৰ নাম্বাৰটো দি ৰেজিষ্টাৰ কৰে বা কিছুমান ছাইটত গৈ পেলাই নিজৰ নাম্বাৰটো দিয়ে। তো তেনেকৈ কিছুমান কাৰণত নাম্বাৰটো পালে আৰু। তো চৌদি আৰবৰ পৰা মিছ কল অহাৰ আঁৰত এইটোৱে উদ্দেশ্য আছিলে তেওঁলোকৰ। তো আপোনালোকে যদি চৌদি আৰবৰ পৰা মিছ কল পায় তেন্তে তৎক্ষণাত কল বেক নকৰিব, তৎক্ষণাত আপোনালোকে ব্লক লিষ্টত নাম্বাৰটো ভৰাব। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টোত বহুত ভাল ভিডিঅ' আহি আছে, তাৰ কাৰণে আপুনি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।